অ' দে কি খবৰ? বেয়া মোৰ মন বেয়া। মন বেয়া নকৰিবা, কাপোৰ কিনিম। মোক বজাৰ নালাগে নহয়, মানুহটোহে লাগে। অ' দে সম্পূৰ্ণ এমাহৰ বাবে তুমি মোক পাবা। এতিয়া ৰাখো দিয়া। অ ভলৰ ৰেফাৰী আছানে? আছো। মাষ্টৰ আহক আহক বহগি আহক। এতিয়া তোমাৰ খেলখন বেলেগ হ'ল নহয়। কি মানে? তুমি ৰেফাৰী ভালকে কৰিব লাগিব। ফাউল কৰিবলৈ দিব লাগিব নহয়। নিদিওঁ ফাউল হ'ব লাগে নিদিওঁ দেই। বহি লওক কি গতি হৈছে দেখি দে মাষ্টৰ। হা এই শুনিলে বেয়া লাগে হে। আচ্ছা এইবোৰ কথা বাদ দিয়া, তোমাৰ ল'ৰা কেতিয়া পাবহি বুলি ক'লা? আবেলি মানে পাবই। আবেলি ন? তুমি কিন্তু খাই মই কোৱা মতে কথাবিলাক কৰিবা দেই। একদম আখৰে আখৰে পালন কৰিম। চৰকাৰে যি নীতি নিয়ম দিছে এটা ইফাল সিফাল হবলৈ নিদিওঁ। নিদিবা নিদিবা, ইফাল সিফাল হবলৈ নিদিবা। তেতিয়াহ'লে মই গৈ থাকো বুজিছা। যায় নেকি? এটা কাম কৰিবচোন, আবেলি পাৰিলে তাক মানে আহিব। আবেলি? এতিয়াতো তোমাৰ সেই সময়ে সময়, গতিকে আহিম আৰু সময়কণ পাৰ কৰিবলৈ। হ'ব দিয়ক। তামোল এখন খাই যাওঁ বুজিছা। খাওক খাওক খাওক। তুমি তেতিয়াহ'লে সেই তাক জপনাতে ধৰিবা বুজিছা। ধৰিম ধৰিম, আপোনাৰ কথা মই এটাও নেৰো বুজিছে। মই গৈ থাকো আহিব আকৌ দেই। আহিম আহিম, তুমি সেই মই কোৱা মতে কামবিলাক কৰিবা দেই। এইটো টুকু নহয় নে? হয় হয় মাষ্টৰ ভালে আপোনাৰ? ভালে ভালে। তোৰ তই দেশৰ খবৰ গম পাইছ নহয়। 1 মিটাৰ আঁতৰত থাক, 1 মিটাৰ আঁতৰত থাক। আৰু এটা কথা নহয়, তই এই ঘৰলৈ গৈ দেউতাই যেনেকে যি কয় সেইমতে কামবিলাক কৰিবি দেই। হ'ব হ'ব। দেউতাই কি কথা কয়? দেউতাই বুজাই দিব, যা দেউতাই বুজাই দিব। তই যাই নৰবি, তই 1 মিটাৰ আঁতৰত থাক। দেউতাই বুজাই দিব। এই বুঢ়া মানুহ যে এইবোৰ মানে উপায় নাই। তাতে ভাৰতে জানে সি গমেই নাপায়। কেৰেলাত কৰোণাৰ লগত লেটি পেটি কৰি থৈ আহিছে নহয়। এতিয়া এনেকে সোমাব নোৱাৰিবি। কাপোৰ খোল লেটি পেটি কৰিম। তই কাপোৰ খোল, সেই সোপা গৰম পানী সিজাব লাগিব বুজিছ। আৰু বেগটো মোৰ হাতত দে, মই খেৰ মুঠি থৈ আহোঁ দে। এইডালত লগাই দে। দে এইডালত লগাই দে, লগাই দে ইয়াত লগাই দে, লগাই দে। 1 মিটাৰৰ কথা আছে তোৰ। কি কৰেনো? এতিয়াহে হ'ল। হেৰা মই আহিলো। খবৰদাৰ ভিতৰত হেৰা শুনাচোন। শুনিবলৈ নাই, একো শুনিবলৈ নাই। চিধা গা ধুকে পিছফালে যা। ফাউল হবলৈ নিদিওঁ, মাষ্টৰে কৈছে যা হ'ল বুলি আৰু মানুহক ইমান শাস্তি দিব নালাগে। এবাৰ আৰু আছে তোৰ। এই 14 দিন তই সেই ৰুমটোৰ ভিতৰত সোমাই থাকিব লাগিব। চৰকাৰী নিৰ্দেশ, ফাউল হবলৈ নিদিওঁ কিন্তু। লেটি পেটিও নাই, মই কৈ থলো। এতিয়া আকৌ আগত মাতিছে, যদি কওঁ নেকি
ঠাণ্ডা খোৱা ধুৱাইছে Run. বোৱাৰীও তুমি কিয় কথাখন কৈ আছা ইয়াৰ অন্য একো নাই নহয় ইয়াত সেই কৰোণা ভূতটো মই খেদিহে এৰিম বুজিছা তুমি কথাখন কৈ নাথাকিবা দিয়া মই ভাতকেইটা দি থৈ আহোঁগৈ দেই দিয়া এইটো চাই দিয়া কথা কৈ নাথাকিবা আকৌ ভাতকেইটা খাই লৈ এইখিনিতে থৈছো এই ইয়ালৈ যাম দেই হৰা ইয়াবিলাক কৈছা কৃষ্ণ প্ৰভু কৃষ্ণ যেনে তেনে মুঠি খালো বাৰু এতিয়া অকণমান শুই লোৱাই ভাল আৰু কৃষ্ণ প্ৰভু কৃষ্ণ ব্ৰহ্মায়াদি কৰি বুঢ়া শুলে দৰ্জাখন খোলা আছো দিবা তাই চলে যোৱা তুমি মানে কথাটো বুজা নাই নুবুজিব ক'লে নেকি সেইজনীকে আনি লোৱা মঙহৰ সম্পৰ্ক এটা হ'ব তুইকে মাৰি দে মুখত চুকে মাৰি দিয়া অকণমান হ'লেওতো শান্তি পাম পাগল কৰি পেলাব দেই কৰোণা 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 যে এটা বেমাৰ আমাৰ এজনীয়ে ক'বই নোৱাৰে এই কৰোণা মই কৃপা কৰা এইবাৰ বিহু পকি গ'ল খুঁজি খুঁজি মৰম তুমি মৰম দি থাকিবা মই আনৰে
বাসি তোমাকে বাসিম হাসতিতে যত নাই হাসিম কপালতে সুমা তোমাকে তুম খাজিম কাসিম বুঝি পাবা খুন